UPPLৰ কাৰ্যালয়ত আমাৰ বিজলী অঞ্চলৰ পৰা বিভিন্ন দল সংগঠনৰ প্ৰাক্তন নেতৃবৃন্দ আহি পেলাই আমাৰ দলত যোগদান কৰিছে আৰু ইটো সকলো আকোৱালি লৈছে। ভাল এটা পৰিৱেশ বিজনী অঞ্চলত বহুত কাম কৰিব লগা আছে আৰু বিজনী অঞ্চলৰ পৰিৱৰ্তন বিচাৰি পেলাই বিভিন্ন জাতি জনগোষ্ঠীৰ বিভিন্ন সামাজিক সংগঠনবিলাকৰ দায়িত্ব লোৱা আমাৰ সদস্যসকলো আহি দলত যোগদান কৰিছে। তেখেতসকলক আমি আদৰি লৈছোঁ আৰু অনাগত দিনত আৰু অধিক শক্তিশালীভাৱে UPPL দলক প্ৰতিষ্ঠা কৰাৰ লগতে এই অঞ্চলৰ ৰাইজৰ শান্তি সম্প্ৰীতি নিৰাপত্তা আৰু উন্নয়নৰ কাৰণে আমি কাম কৰি আছোঁ আৰু কৰি যাম। আৰু ৰাইজৰ এই মৰম, ৰাইজৰ এই বিশ্বাস, ৰাইজৰ যে এই আস্থা, ইয়াৰ কাৰণে UPPL দলে আমি বহুতখিনি চিৰিয়াছলি কামবিলাক কৰি আছোঁ। মই ৰাইজক ধন্যবাদ জনাইছোঁ। স্যার, এইবাৰ উপনিৰ্বাচনত আপোনালোকে অকলে প্ৰতিদ্বন্দ্বিতা কৰিব নেকি? কি কৈছে? এইবাৰ উপনিৰ্বাচনত আপোনালোকে অকলে প্ৰতিদ্বন্দ্বিতা কৰিব? নাই, এই উপনিৰ্বাচনত অকলে বুলি নাই, আমাৰ যিটো এলায়েন্স আছে NDA টিম হিচাপে কণ্টেষ্ট কৰা হ'ব আৰু ইয়াৰ কাৰণে আমাৰ কাম কাজবিলাক চলি আছে। থেংক ইউ।